हाय फ्रेंड्स वेलकम टू माय चैनल। आज आम कथा पातिम एटा इम्पर्टेन्ट टपिकर ऊपर। तो फ्रेंड आपनार जेटु आधार कार्ड आछे आधार कार्ड तो हेराइ गेले आपुनि केनेके ऑनलाइन डाउनलोड करिब आरो आमी जेतिया आधार कार्ड एप्लाई करू तेतिया आमाक एटा रिसिप्ट दिए एनरोलमेंट आईडी डेट किबा किबि लिखा थाके ताते। तो फ्रेंड हे रिसिप्टটো हेराइ गेले आपुनि केनेके डाउनलोड करिब बा केनेके उलियाब पारिब हेतु। तो फ्रेंड एटु विषयत आमी एतिया डिटेल्स भाबे आलोचना करिम। तो भिडिओ तो स्टार्ट कर आगते कैसो एतियालेके जदि आपुनि मोर चैनल तो सब्सक्राइब কৰা নাই प्लीज सब्सक्राइब কৰি লব আৰু সাইডত থকা বেল আইকনটো বজাই দিব। তো ঠিক আছে फ्रेंड ভিডিও তো স্টার্ট কৰিছো। তো এতিয়া আমাক যাব লাগিব যিকোনো ব্রাউজার এটা ওপেন কৰিব লাগিব। তো মই গুগল ক্ৰোম ওপেন কৰি লৈছো। আপুনি যদি ইচ্ছা কৰে আপুনি মোবাইলতো কৰিব পাৰিব। জাস্ট গুগল ক্ৰোমটো ওপেন কৰি তাতে ডেস্কটপ মোড কৰি লব। তো फ्रेंड এতিয়া আমাৰ সার্চ কৰিব লাগিব যেটো আপোনাৰ আধাৰ অফিশিয়াল ওয়েবসাইট হয় হেতুত uidai.gov.in। तो इते सार्च करार लगे लगे अपना एनेकुवा एटा इंटरफेस आइब। तो इते सब अपनी माय आधार बोली लिखा आछे माय आधारत क्लिक करी अपनार इते रिट्रीव लस्ट और फरगेटेन ईआईडी एंड यूआईडी। तो इते क्लिक करिब লাগিব। तो इते क्लिक करार पिছত एनेकुवा एटा पेज ओपन होबो। ओपन होৱাৰ पिছত सब अपनी आधार नम्बर और एनरोलमेंट आईडी अपनार जे आधार कार्ड हेरा जाय तेनहले आधार नम्बर जेटो আছে তাতে ক্লিক কৰিব আৰু যদি আপোনাৰ এনৰোলমেন্ট আইডি লাগে তেনহলে এনৰোলমেন্ট আইডি যত আছে তাতে ক্লিক কৰিব। তো মোৰ আধাৰ নম্বৰ ইয়াতে মই ক্লিক কৰিছো। তো ইয়াৰ পিছত আপোনাৰ ফুল নেম যেটা আধাৰ কাৰ্ডত নেম আছে फ्रेंड सेम नेम দিব ইয়াতে। তো নেম লিখাৰ পিছত তলত চাওক মোবাইল নম্বৰ যেটা আপনার রেজিস্টার মোবাইল নাম্বার আছে মোবাইল নাম্বারটো বহাই দিব লাগিব নহলে আপনার যদি রেজিস্টার জিমেইল আছে জিমেইলটো বহাই দিলে হল। তো মই মোবাইল নাম্বারটো বহাই দিছো মই। তো মোবাইল নাম্বারটো বহাই দিয়াৰ পিছত সব ক্যাপচা যেটো আছে এটো লিখিব লাগিব। তো ক্যাপচাটো লিখাৰ পিছত সব তলত সেন্ড ওটিপি বুলি লিখা আছে ইয়াতে সেন্ড ওটিপিত ক্লিক কৰিব লাগিব। तो फ्रेंड सेंड ओटीपी क्लिक करार पिছত सब अपनार रेजिस्टार जो मोबाइल नम्बर আছে তাতে আপনার এটা ओटीपी যাব। এই ओटीपीটো আপনার তলত চাওক ইয়াতে বহাই দিব লাগিব এন্টার ओटीपी ইয়াতে বহাই দিব লাগিব। তো মই ओटीपीটো বহাই দিছো 13368। তো এটো বহাই দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰিব লাগিব। तो फ्रेंड्स आओ लॉगिनत क्लिक करार पिছত आपनार जेटु मोबाइल नम्बर और रजिस्टर मोबाइल नम्बरत आपनार जेटु यूआईडी माने आपनार जेटु आधार कार्ड नम्बर হয় नम्बरটো सेंड হৈ যাব। तो मोर मोबाइलत अलरेडी सेंड হৈ আহিলে। तो फ्रेंड এইখিনি আছিল এটো ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়ার এন্ড কমেন্ট কৰিব আৰু যদি কিবা ক'ব লগা থাকে কমেন্ট বক্সত লিখিব। तो फ्रेंड आको एबार কৈছো এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি সাবস্ক্রাইব কৰে প্লিজ সাবস্ক্রাইব কৰিব আৰু সাইডত থকা বেল আইকনটো বজাই দিব কাৰণ এনেকুৱা টাইপৰ ভিডিও আমাৰ এইটো চেনেলত পাব। তো फ्रेंड ঠিক আছে লগ পাম নেক্সট ভিডিওত।